এই ঘৰটো কালি মোৰ গোটেই বিধৱা তিৰিটোক গেলি মনত পৰে ঘৰত হ'ল সদেৰি ইয়াতে হ'ল বিধৱা তিৰিত অ' দাদা এই বিহু বুলি এখানি নতুনকৈ বাঢ়ালাক নেকি হয়নি মানুহটো এতিয়া কুন্দুলি চুন্দুলি লগাই উৎপাত আমি বিয়াখানেই পাতিব পৰা নাই বাপৰে আপুনি বিহুৰ ইমান দিন ছুটি ল'লা মই বোলো নাই নেকি নকপো দেখ দাদা নাচনীক দেখি উঠিল গা মই বোলো আৰু ৰবা নৰা মানে দাদা তামান বিহু মাৰিলো এই বয়সতো যে আপুনি বিহু মাৰছি কথাটো শুনি সঁচাকৈ বৰ ভাল লাগিল দে ভাল মানে দাদা নাচনীগিলাৰ আৰু জোচ বেছি এৰি এবাৰে মন নাযায় ফল এই নাচনীগিলা আহি জানে কিমান ত্যাগ কৰি ইয়াতে বিহু নাচতে যাব লাগে বুজি পাইছি না আৰু সিহঁতে নানচাক লাগে কিন্তু এনেও বিহুৰ সেই প্ৰেম ভাৱটো নাজাগেই মোৰতো দাদা মাজে মাজে ইমান ফিলিংছ আহে সদেৰীৰ কথা মনত পৰি যায় ফল আপুনি ভোটেৰ ইচ্ছাও পাৰবে পাৰা নাই কিশোৰ ফাৰ্ষ্ট চিক্ৰেটৰ লাষ্ট এৰিব নোৱাৰি যাক দাদা ৰোমান্টিক মানুহ মই বহুত লগ পাইছোঁ বুজিছি না কিন্তু আপোনাৰ নিচিনা ইমান ৰোমাঞ্চত থকা মানুহ মই আজি প্ৰথম লগ পালোঁ ৰোমাঞ্চৰ কথা নকবো দাদা ৰোমাঞ্চ কৰাৰ আগতে মই মাঞ্চ চকলেট খাই লওঁ কি কয় আজি একবাৰ ললিপপ ট্ৰাই কৰিবছো অ' খুড়ো চাইকেল মুচি আছে বা তোমাৰ কালি ৰাতি হাত দেৰি হ'ল মই দেৰি হয় তোমালোক কথা নাপাতিলে ৰাতি বাকী বিহুটো ভালে লাগিল না বিহু গেলাক ভালে বোলে আপোনালোকৰ খবৰ কেনে পিছে আছো দিয়া কিবা এটা গলৰ ওপৰত মাথাটো লৈ বাকী বিহু মাৰিছ নাই বেয়া বিহু মাৰিলোঁ কিন্তু এই নাচনীহে নাপলোঁ আপাকেইটাই দি মাৰিলোঁ দাদা নাচনী নহয় বিহু দল আৰু ওচৰ পৰা দমকল আকেই ৰিজাল্ট নাই মই অলপ ভিতৰত আছোঁ দিয়ক এই ৰুমটো চাফা কৰিব লগা আছে আপোনাক মই এটা ভাল কথা কৈ থৈ দিয়ক আমাৰ তাতে মহিলা সমিতি বিহু পাতিছি এই মই যে আপোনাক বিধৱা চিৰিটোৰ কথা কৈছিলোঁ ইয়াতে তাই বিহু চাবা আহিব গম পাইছি ইয়াতে বিহু চাবা গ'লে কিন্তু তাইক লগ পাব আপুনি কি কয় দাদা মই এই ফূৰ্তিতে গোটেই গাঁৱটোতো সাঁতৰি আহোঁ নেকি একবাৰ এই বিহুৰ দিনে আৰু কৰোঁ দেখি বাপা অঁ কি হ'ল মোৰ পইচা দি 2 পেকেট চেৱাই কিনি আনি আৰু তোৰ পইচা দি গাখীৰ কিনি আনি বনাই খাবি আৰু মোৰ ৰুমটো চাফা কৰিবি হ'বনে নালাগে দিয়ক মই চেৱাই ভাল নাপায় নাও আপুনি খাব মৰমত দিয়া বস্তু তই ল'বা নাজনা নালাগে দিয়ক আপোনাৰ সেই স্বাৰ্থপৰ মৰম যাচি দিলি সোণ আৰু মূল্য নাই এই ফিলিংছ নহয় চেৱাই 2 পেকেটৰ কি মূল্য বুজি পাব যি হৈছে আকৌ সদায়কে ফোন কৰা এই গিৰিয়াকে গম পালি তাক পঢ়োৱা ফ্লোৱা যায় নেকি হেল্ল' এইটো সদেৰি হয়নে এই মই কমান কাৰ্ড বইনেৰ পুচাক দিয়া তই ভালে আছ কি কৰি আছ ঘুমাই নাথাকিয়া কি কাম কৰি আছ তই বিহু চালা তোমাৰ কাৰণেতো বিহু পাতিছি বিহুত লাৰু পিঠা বনছ নাই এখন মোৰ কাম আছে এটা সকাম আছে লাগ ধৰি তোমাৰ লগত কথা এটা আছিলে কি কথা আহিছিল কি কথা মানে আমাৰ খুৰীৰে একেবাৰে বিহুত লাগি থাকোঁতে মোৰ কথা পাহৰি গৈছি এতিয়া কথাটো যে আকৌ ক'বাও নোৱাৰোঁ কিবা ক'লি কালি দিবা গোটাই অভিমান কৰি নাযায় হ'ব ইয়াতে ৰুমত কৰা একলা ভাত বনাই খাই থকা খানাই খাওঁ নেকি বিহু বুলি এটা খানা পাৰি কিন্তু খোকোটোত থাকি ইচ্ছা নাই খাবাই খানাটো আজি ক'ত মেনেজ কৰা যায় বাইদেউ থাকিলে একবাৰ সুধিলে হয় ধনগুৰিটো আকৌ নোসোধাই এই ফিলিংছকে সুধবা লাগব সি কণীৰ আঞ্জা ৰান্ধাই মোক দেই নাই সুধবা লাগব আজি একো নহয় দিয়া বিহু বুলি খাক দিয়া কি কৰিবি আৰু উপায় নাই সেনেকুৱাই মানুহ তথাপিতো কিন্তু মনটো চাব পাৰি মানে একবাৰ পইচা সিহঁতি সুধি চাবচোন বা মাংস সিহঁতি আনবাই দিব কেনে কৰে চাওঁ এই মই কম ৰ'বা আজি এনে চাম মানুহটো আহিছি মাতক ৰিপিক গিলি থাকা শুনুকছো একবাৰ আহো ফেলে কি দাদা কি জানা বিহু বুলি আমি আজি এটা খানা হ'ব অঁ আপুনি এটা কাম কৰোঁ আপোনাৰ পইচা দি মাংস আনি কিনি আনো বাকী যি বজাৰ লাগে মই দিম মইতো আজি লঘান থাক আৰু ৰবিবাৰ পাল হয় নেকি কথা নাই বাৰু আপুনি যদি ৰবিবাৰ পালে মই আপোনাক ফোন নকৰোঁ হ'ব দে একো নাই বাবা এই 500 টকা তোল মাংস 1.5 কেজি আনিবা হোটেল গ'লে খাম দে আজি আৰু সেই অলপ
খুৰীৰে গ'লেও থ'ব লাগিব তেওঁ খালি মই একো নাখাওঁ তাৰমানে হ'ব দে বোলো মই এতিয়া লওঁ তুমি লৈ বহুত দুখ পালো ফল মৰাতকৈ যেতে থাকাই ভাল মোৰ পইচা দি মাংসখিনি আনিব দিছিল মই লগান থকা বুলি ক'লো এতিয়া মই কোনখন মুখেৰে সিহঁতৰ খানা খাব যাওঁ হেৰি বছৰ পৰা মানুহ দিছে কি এনেকৈ বহি থাকিলে টেনশ্যন আহিলে কথাটো আকৌ টেনশ্যন অহা নাই দিয়ক বা তুমি বজাৰত যাবা বজাৰতে যাওঁ তুমি এটা কাম কৰিবা আহোঁতে 10 টকাৰ পনীৰ লৈ আহিবা এখেতে ব্ৰত ভাঙাটো খাব পাৰো হ'ব দে আপুনি লৈ যাওক মাংসকে খাম আপোনাৰ বোলে ব্ৰত আছে হেৰি এই ব্ৰত ভাঙছি যাওক মই মাংসখিনি আনিব দিয়ে তেতিয়া ব্ৰত আছিল নেকি কে নাম মোক লাজ দে ৰাক্ষসৰ মন কুবিৰিত ধন খাবা হালি খোজে কিন্তু পইচা দিব নোৱাৰে দাদা পইচাটো মোকেই দিয়ক বজাৰখিনি ময়ে কৰিম দিয়ক খুৰা পইচা কিন্তু বেলেগ নিদিব এই 1.5 কেজি জেগাত 100 গ্ৰামো নাহিব কেনেকে হ'ব ইমান বিশ্বাস নহ'লে মানুহ চলব কেনেকে মইতো ইমান বয়া মানুহ নহয় হ'ব দে বাবা এটা কাম কৰা মানুহ বুলি আৰু একবাৰ বিশ্বাস কৰিছোঁ দিয়া এই বজাৰখিনি এখেতে কৰক দিয়া তুমি এটা কাম কৰা পইচাটো দিয়া আৰু তুমি এতিয়া ভিতৰত যিখিনি যোগাৰ আছে তুমি কৰাগে যাওক বাবা তুমি আদা ৰহুনখিনি ৰেডি কৰি থবা মই সেইখনকে কৰোঁ বাৰু ঐ দা খানাত তো দিবনে দিম কিন্তু মোৰ পইচা গুণি দিওঁ অৱস্থা চাই ব্যৱস্থা ল'লে ভাল হয় দাদা ৰ'বতে আৰু 500 টকা এটা দিম আপুনি লৈ যাওক এই ঘূৰাই খোৱা মাল নানবো দিয়ক এইবাৰ ভাল মাল নানবো চালা এনে এইবাৰ বিস্কুট এখন খালেও 5 টকা ল'বা খোজাই আজি গোটেই মদৈ মাংস গোটাই খাবা ধৰিছে মালিকৰ মহিমে বুজাই টান তাক এটা চুমাই খাই যায় নেকি ফল